কাৰ্বি আংলং লাইভ ভিউৱাৰ্ছসকলক আমি প্ৰথমতে বিহু সকলোকে আমি গুড উইচ আমি জনাইছোঁ এতিয়া আমি বৰ্তমান কাৰ্বি আংলং লাইভ চেনেল হৈ আমি বৰ্তমান আমি থিয় দিছোঁ আমাৰ দেনগাঁও তেনেকৈ খেলপথাৰ বুলি ক'ব লাগিব এই পথাৰৰ মাজত তেওঁলোকে প্ৰত্যেক বছৰে দেনগাঁও আঞ্চলিক আপোনাৰ নামঘৰৰ তেওঁলোকে মহিলাসকলে বা পুৰুষসকলে তেওঁলোকে বিহু উপলক্ষে তেওঁলোকে উদযাপন কৰে গতিকে ইয়াত ৰাতিপুৱাৰ পৰা তেওঁলোকে জাতীয় ফ্লেগ পতাকাৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালী খেল ধেমালিৰ পৰা আৰম্ভ কৰি জেং বিহুৰ পৰা আৰম্ভ কৰি তাৰপিছত ৰাইজৰ ভোজৰ পৰা আৰম্ভ কৰি বিভিন্ন তেওঁলোকে বিহু উপলক্ষে তেওঁলোকে আয়োজন কৰে গতিকে ইয়াত স্থানীয় বাইদেউসকলে আছে তেওঁলোকৰ পৰা আমি কিছু কথা আমি জানিব বিচাৰিম নমস্কাৰ প্ৰথমতে কাট নিউজৰ কাৰ্বি আংলং লাইভৰ থেংক ইউ কাৰ্বি আংলং লাইভৰ আপোনালোকৰ মিডিয়াসকলক আমি ধন্যবাদ জনাইছোঁ আজি আচলতে ভোগালী বিহুৰ এটা প্ৰীতিভোজৰ অনুষ্ঠান আয়োজন কৰা হৈছে দেনগাঁৱৰ বৃহত্তৰ দেনগাঁও আঞ্চলিক নামঘৰ কমিটিৰ পদক্ষেপত আজি বিভিন্ন বাৰে বৰণীয়া কলা সংস্কৃতি ধৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সংযোগস্থল বুলি ক'ব লাগিব আমাৰ নামঘৰটো যিহেতু এটা জাতি বা এটা ধৰ্মৰ নহয় সকলো জাতি জনজাতিয়ে ইয়াত অংশগ্ৰহণ কৰে গতিকে এই প্ৰীতিভোজত আমি ৰাতিপুৱাৰ পৰা আমি বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰিছোঁ আমি তাত অংশগ্ৰহণ কৰিছোঁ তাৰপিছত প্ৰীতিভোজ আমি অলৰেডি আমি খালোঁৱে তাৰ ৰাতিলৈ আমাৰ এটা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে তাতে আমাৰ সংগীত শিল্পী নিমন্ত্ৰণ কৰিও অনা হৈছে গতিকে আশা ৰাখিছোঁ আগন্তুক দিনবিলাকলৈও এনেকৈ যাতে এটা বিভিন্ন জাতি জনজাতিৰ মাজত এটা সমন্বয় প্ৰতিষ্ঠিত হওক তাৰ আশা কৰিছোঁ সেইখিনি আৰু এদিনীয়া কাৰ্যসূচী নে দুদিনীয়া তেনেকুৱা এইটো মানে ধৰক এদিনীয়া কাৰ্যসূচী ৰাতিপুৱাৰ পৰা হৈছে ধৰক সন্ধিয়া সাংস্কৃতিক সন্ধিয়াটোৱে শেষ হ'ব আৰু তাৰপিছত আৰু তেনেকৈ ধৰক আমাৰ যিটো প্ৰত্যেক বছৰে আমাৰ এনেকুৱা প্ৰীতিভোজৰ আয়োজন কৰা হয় কিন্তু এইবাৰ অলপ সুকীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে এইখিনি আয়োজন কৰে যদিও এনেকুৱা সাংস্কৃতিক সন্ধিয়াৰ মনস্থ কৰা নহয় আনদিনা তাৰপিছত এই বছৰ ধৰা যিটো পৰিকল্পনা হাতত লোৱা আছে সেই পৰিকল্পনাই সম্ভৱ আহি থকা দিনবোৰলৈকো আমাৰ সকলোৱে একেলগে থকাৰ যিটো ঐক্যতা সেই ঐক্যতাৰ প্ৰতি উদ্গনি যোগাব বুলি আশাবাদী এই প্ৰথম কোনে ফাউণ্ডেশ্যন হিচাপত কোনে তুলি লৈছিলে প্ৰথম এইটো ধৰক আমাৰ দেনগাঁও মই তেখেতৰ নাম নাজানিম মোহন চেতিয়া তেখেত প্ৰয়াত মোহন চেতিয়া তেখেত আছিলে সাধাৰণ সম্পাদক তাৰপিছতে আৰু শশীকান্ত ভাগৱতী আছিলে তাৰপিছত তেনেকৈ আছে আৰু আমাৰ নমাটি সমষ্টিৰ যিজন আমাৰ MSC আছিলে বৰ্তমান তেওঁ EM হয় আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ৰীতা সিংহে ছাৰেও এইখিনি এই প্ৰীতিভোজৰ আয়োজনত বহুত যথেষ্ট উৎসাহিত কৰিছে তেখেতে বহুতো তেওঁ ছাপোৰ্ট কৰিছে আৰু তেওঁলোকৰ ছাপোৰ্টতে আচলতে সহায় সহযোগিতাতে এইখিনি হ'বলৈ সক্ষম হৈছে আৰু আমাৰ মিণ্টু বৰাটো তেওঁ ক'বই লাগিব তেওঁৰ যথেষ্ট অৰিহণা এই ক্ষেত্ৰত আছে তেওঁ বহুতো ফাইনেন্সিয়েলিও হেল্প কৰিছে তেওঁ আছেও নিজেও গোটেই মানুহজন লাগি ভাগিও দিছে গতিকে সকলোৱে লাগি ভাগি হৈছে আৰু সহায় আৰু আলহী অতিথি হিচাপত কাক মন্ত্ৰণ দিছে অতিথি হিচাপত আমাৰ এনেই সংগীত শিল্পী নিতু টিমুম্পি আছে তাৰপিছত আৰু হিমাংশু ৰায় বৰ্মন বুলি কয় তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ যিজন মিমিক্ৰি তেখেতো আহিব তেখেতো আহিব তাৰপিছত তেনেকৈ আছে আৰু দুই এজন থলুৱা আৰু লোকেল আৰু ধৰক বিভিন্ন বড়ো জাতি বা আদিবাসী সম্প্ৰদায়সকলে তেওঁলোকে কিবা জাতীয় কিবা এটা তেওঁলোকে সাংস্কৃতিক সন্ধিয়াৰ যিটো তেওঁলোকৰ কালচাৰেল হয় সেইটো তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু উঠি অহা যুৱ যুৱতীসকলক আপোনালোকে কি বুলি মেছেজ দিব বিশেষকৈ বিহু তেনেকুৱা অনুষ্ঠান হয় আপোনালোকে মই এইটোৱে ক'ম যে যান্ত্ৰিকতাৰ যুগত যদিও আমি আগবাঢ়ি গৈছোঁ সভ্যতাৰ যুগত তথাপি আমি যিটো বাৰে বৰণীয়া আমাৰ অসমৰ যিটো ঐতিহ্য যিটো আমি উৎসৱ বিহু সেই বিহু উৎসৱটো কেতিয়াও আমি পাহৰি যোৱাটো উচিত নহয় তেওঁ আমাৰ বিহুৱে আমাৰ অসমৰ জাতীয় গৌৰৱ হয় গতিকে আমাৰ জাতিটোক এই বিহুৱে নিশ্চিত কৰিছে সেই বিহুটো যাতে সদায় এনেদৰে আমি উঠি অহা প্ৰজন্মই এইটোৱে দেখুৱাইছোঁ যাতে আমি যিদৰে পাতিছোঁ তাতোকৈ হয়তো আৰু ভালকৈ পালন কৰক এইটোৱে নহয় গোটেই তেওঁলোকে যাতে এই বিহু
বহাগ বিহুৱে হওক মাঘৰ বিহু সেইটো যাতে সদায় থাকে আজীৱন সেইটোৱে তেওঁলোকক মই মেছেজ দিম ঠিক আছে এইখিনিতে বহুতখিনি কথা পাতিলোঁ আৰু আপোনালোকৰ সাংস্কৃতিক সন্ধিয়া যাতে ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ ধন্যবাদ তেওঁলোকৰ লগত আমি বহুতখিনি কথা পাতিলোঁ বাইদেউসকলে বিতংকৈ আমাৰ কাৰ্বি আংলং লাইভ চেনেল মাধ্যমত তেওঁলোকে যথেষ্ট তেওঁলোকৰ যিটো সাংস্কৃতিক সন্ধিয়াৰ পৰা আৰম্ভ কৰি যিটো ল'ৰা ছোৱালী খেল ধেমালিৰ পৰা আৰম্ভ কৰি জাতীয় যোনটো বিহু বুলি ক'লে গোটেই অসমতে নহয় বিশ্বতো নাম আছে গতিকে তেওঁলোকৰ যিটো পৰম্পৰা তেওঁলোকে এইটো কৰি আহিছে প্ৰত্যেক বছৰে গতিকে তেওঁলোকৰ লগত সাক্ষাৎ কৰি আমি বহুতখিনি কথা গম পাইছোঁ ইতিমধ্যে আৰু ৰাতি আমি যিমান পাৰোঁ তেওঁলোকৰ সাংস্কৃতিক সন্ধিয়াটো আমি কাভাৰেজ কৰিবলৈ আমি চেষ্টা কৰিম আমাৰ মাজত আমাৰ শ্ৰদ্ধাৰ জনপ্ৰিয় নেতা তথা আমাৰ শুভাকাংক্ষী সন্মানীয় শ্ৰী ৰিতেশ সিং ডাঙৰীয়া তেখেতক এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাবৰ বাবে সাগৰিকা গগৈক অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ আমাৰ জনপ্ৰিয় নেতা তথা কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ সিং ডাঙৰীয়াক আজি এই ভোগালীৰ সন্ধ্যাৰ মঞ্চ মুকলি কৰিবৰ বাবে মই আৰু মঞ্চ মুকলিৰ ভাষণ ৰাখিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ কৃষ্ণ আজি ভোগালীৰ সংস্কৃতি সন্ধিয়াৰ পোনপ্ৰথমে আপোনালোকক সকলোকে নমস্কাৰ আৰু কাৰ্ডম জনাইছোঁ আজি এই ভোগালী সংস্কৃতি সন্ধিয়াৰ আজি মোক আপোনালোকে ইয়াত নিমন্ত্ৰণ কৰি মই বহুত ধন্য হৈছে ভাবিছোঁ যিটো নহয় যে মই দেনগাঁও ল'ৰা হিচাপে দেনগাঁও ডাঙৰ ল'ৰা হিচাপে প্ৰতিদিনী হিচাপে মই আজিলৈকে ভাবি পোৱা নাই আপোনালোকে যেনেকৈ যথেষ্ট মোক মৰম কৰিছে মই কেতিয়াও পাহৰি যাব নোৱাৰোঁ আৰু কোনোবা যদি আৰু মোক পাহৰি যাওঁ হ'লেও মই কেতিয়াও পাহৰি নাযাওঁ আপোনালোকৰ এই নামঘৰ মই যেতিয়া খোজ দিছোঁ আপোনালোকে মোক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে এই প্ৰাৰ্থনাটো এতিয়ালৈকে আপোনালোকক উভতি পাৰিব না নোৱাৰে কিন্তু ডাঙৰ এটা চিন্তনীয় কথা আজি এই পবিত্ৰ অনুষ্ঠানত মই সকলো দেনগাঁও বাসিন্দা ৰাইজক মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই যাতে আপোনালোকৰ জীৱন সদায় মংগল হ'ব আৰু যথেষ্ট আহিবলগীয়া দিনত আমি দেনগাঁও অঞ্চলত বিভিন্ন জনজাতি জনগোষ্ঠী আছে যাতে আমি একেলগে থাকি আৰু বৰ দেনগাঁওটো আৰু এটা কাৰ্বি আংলঙৰ ভিতৰত ভাল এটা নাম কৰিব পাৰে আজি এই আপোনালোকৰ এই অঞ্চলত যেনেকা আমাৰ জ্যেষ্ঠসকলে মোক মৰম কৰিছে এই নামঘৰত মই যেতিয়া খোজ দিছোঁ যে আমাৰ ধৰ্মপ্ৰেমী ৰাইজে যে ঈশ্বৰৰ ওচৰত যেনেকা প্ৰাৰ্থনা কৰিছে তেতিয়া মই বেলেগ জেগাত বহুত গৈছোঁ কিন্তু এনেকা আজিলৈকে মই দেখি পোৱা নাই সেইকাৰণে দেনগাঁৱৰ মই ডাঙৰ ল'ৰা হিচাপে থাকিম আৰু আপোনালোকৰ মৰম ল'ৰা হিচাপে মই সদায় থাকিম বুলি মই আপোনালোকক আশা দিছোঁ আজি সন্ধিয়া সংস্কৃতি মই যেতিয়া বিহুৰ পৰা আহি আছোঁ তেতিয়া মই চিন্তা কৰিছোঁ আগত ক'ৰবাত যদি আৰু মিটিং যাব লগা হয় তেতিয়া মই চিন্তা কৰিব লগা হয় যে মই তাত ভাষণ কি দিম কিন্তু ইয়াতে সব আপোন নিজৰে মানুহ যি কম অন্তৰৰ পৰা কম আৰু আহিবলগীয়া দিন যি কাম কৰি মই অন্তৰৰ দি ইয়াত কাম কৰি আৰু দেনগাঁৱৰ আপোনালোকৰ নামঘৰখন কেনেকৈ কি সহায় সুযোগ কৰিবৰ কাৰণে আপোনালোকৰ আলাপ আলোচনা কৰি এটা এটা সমস্যা আমি নিশ্চয় সমাধান কৰিব পাৰিম বুলি মই আপোনালোকক আশা দিছোঁ যিয়ে নহওক আমি সকলো ৰৈ আছোঁ যে আজি সংস্কৃতি সন্ধিয়া নীতি টিমুংপি গীতৰ শৰাই কাৰণে আমি সকলোৰ ইয়াত আমি ৰখি আছোঁ আৰু মই আজি আপোনালোকৰ ওচৰত থাকি আৰু কঁকালটো অলপ ভাঙি বুলি মই আপোনালোকক আশা দিছোঁ যে আজি এই পবিত্ৰ অনুষ্ঠানটো মই মুকলিভাৱে মই উদ্বোধন কৰি আপোনালোকক নমস্কাৰ জনাই দুই এষাৰ কৈ মোৰ বক্তব্য ইমানলৈকে সামৰিছোঁ নমস্কাৰ কৃষ্ণ আমাৰ মাজত উপস্থিত আছে
টুৰিজিম ডিপাৰ্টমেণ্টৰ একাউণ্টেণ্ট কাৰ্বি আংলং নৰ্মাছ কাউন্সিল শ্ৰীযুত মংগল সিং গ্ৰদে তেখেতকো আমি এখনি গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত মোহন বে ডাঙৰীয়া ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সভাপতি মহোদয় তেখেতকো আমি এখনি ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। আমাৰ এই সৌভাগ্য আমাৰ মাজত উপবিষ্ট তেখেত যদিও এগৰাকী বিষয়ে আমাৰ দেনগাঁওবাসী ৰাইজৰ খুব বুকুৰ আপোন অতিকে মৰমৰ অভিযন্তা ডকমকা PW ডিপাৰ্টমেণ্ট শ্ৰীযুত গোলাপ ক্ৰ ডাঙৰীয়া তেখেতকো আমি এখন এই গোলাম গামোচাৰে আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সন্মানীয় শ্ৰীযুতা জুলি বেবী বাইদেউ অভিযন্তা কাৰ্বি আংলং নৰ্মাছ কাউন্সিল তেখেতকো আমি এইখন এই ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ খুবেই সৌভাগ্য আমাৰ মাজত অতি জনপ্ৰিয় অভিনেত্ৰী কাৰ্বি চলচ্চিত্ৰ জগতৰ শ্ৰীযুতা কিৰণ এংটিপি বাইদেউ আমাৰ মাজত উপস্থিত আছে তেখেতকো আমি এখন এই ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সমাজসেৱক ওই প্রকৃতি বুকুলৈ ওই বসন্ত আহিলে ওই কুলি কেতেকে লগালে ওই মা ওই যদি নামনি ওই ধুলে তোমার ওই বিহু বিহু লাগিছে বলিয়া ফাগুনত কচুৱা হুৰ 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 বলিলে ফুলে ফুলে ধৰণি সজাই বহাগীয়া কৰিলে কি হাল হাতৰ হাল সামৰি আমাৰে নাচনি বিহুলৈ আহিলে
ওই না সোনি গৈছি এখনি ফুলাম গামোচাৰে মামাক আমি আদৰণি জনাইছোঁ মামা এই বাবাহঁত ভালে আছ দে তহঁতৰ মৰমত মই আজি ইয়াতে আছো মাজনী ঠিকে আছে ৰ না ভাই গামোচাখন পিন্ধাবি আৰে বাবা ইমান উৎপাত কৰে ইহঁতে তা মোৰ ভাগিন কেইটা ক'ত আছে তো গোটেই ভাগিন কেইটাক মই কওঁ এটা জোৰছে চিঞৰ মাৰি দে দে মোৰ এইটোৱে মৰম বাবাহঁতৰ কাৰণে দে হৈ যাব মই আজি ইয়াতে আছো তো ইয়াতৰ মোৰ আটাইতকৈ ডাঙৰ শক্তি মোৰ বাবাহঁত আৰু মাজনী হয় এই মাজনী অলপ ইয়াতে তই বেয়া চেয়া নাপাবি দে মাজনী চা মই প্ৰথম য'তে আহোঁ মোৰ ভাগিন কেইটাক মাত লগাই লওঁ তাৰ পিছত গামোচা নাই দে দি দে দেখিলেতো ভাগিনৰ কিমান চিঞৰ কিমান ফূৰ্তি তো ঠিক আছে তো এই চাউণ্ডৰ ল'ৰাটোৱে ই কৈ আছে যে ইয়াতে মামা ভাগিন চলি আছে বাবা তই চাউণ্ডটো ভাল কৰি দিবি বাকী মই তোক কি আঁচনি লাগে দিয়াই দিম দেই হ'ব তো ভোগালী বিহুৰ শুভেচ্ছা মই আপোনালোকক জনাইছোঁ আৰু দেনগাঁৱৰ এই অঞ্চলৰ প্ৰতিজন ব্যক্তিক মোৰ মৰম আৰু শুভকামনা দিছোঁ তো ইয়াতে পিঠা কোনে কোনে মোৰ কাৰণে আনিছে অলপ হাত দাঙি দে মাজনীহঁত আই বাবা তই পিঠা বনাব জান কিমান পিঠা আনিছ দে তহঁতে গোটেই পিঠাবিলাক থৈ দে মই ষ্টেজৰ পৰা নামি এটা এটাকৈ গোটেই পিঠা খাই শেষ কৰি দিম দেই হ'ব দে মামা আপুনি আমাৰ মাজত অহাৰ বাবে অশেষ ধন্যবাদ ইমান ব্যস্ততাৰ মাজত আপুনি আমাৰ চাত তহঁতিৰ ইয়াতে যিটো মৰম এই মৰমটো মই কেতিয়াও ওলাই কৰিব নোৱাৰোঁ মই ইয়াতে মোক তুলিয়ে মাতিলেও আহোঁ ৰিতেশে মাতিলেও আহোঁ আৰু তহঁতি মাতিলেও আহোঁ তো আমাৰ ৰিতেশ ক'ত কোনফালে আছ ভাই হাতখনটো দাঙি দে দে বাবা ভালে আছ সব ঠিকে আছে তো মই ইয়াতে ৰাইজক সুধি আছো এই আঁচনি চাচনি ঠিকে দি আছে নে নাই বঢ়িয়া দে এটা হাত চাপৰি মাৰি দে আমাৰ ৰিতেশৰ কাৰণে তো ঠিক আছে মোৰ এইখিনি মোক সুখ লাগে যে এজন ভাল কাম কৰি থকা ব্যক্তি ইয়াতে মই বিচাৰিছিলোঁ আৰু ৰিতেশে ভাল কাম কৰি আছে তাৰ কাৰণে মোৰ ফালৰ পৰা যথেষ্ট ধন্যবাদ নাই তো ইয়াতে অৰুণোদয় কোনে কোনে পোৱা নাই হাত দাঙি দে তো ৰিতেশ অলপ তই ষ্টেজত আহ বাবা আহি যা তই লাজ নকৰিবি অলপ ষ্টেজত আহ মই তহঁতক সব ঠিক কৰি দিম তহঁতে খালি মোক সঁচা কথা কবি নে হ'ব
তো মই হাতকেইখন অৰুণোদয় কোনে কোনে পোৱা নাই দাঙি দে তো তহঁতি যোনে যোনে অৰুণোদয় পোৱা নাই মই ৰিতেশক দেখাই দিছোঁ নামকেইটা অহা পৰহি দিনাখন ইয়াক তহঁতি দিবি এই মোক হোৱাটছএপত মেছেজ কৰি দিব আৰু সকলোকে অৰুণোদয় কৰাই দিম হ'ব দে মই অৰুণোদয় এতিয়া আমি পাইপলাইনত আছে প্ৰক্ৰিয়া চলি আছে আমাৰ নীতি নিয়ম আদৰ্শ আছে এই আদৰ্শৰ মাজতে চলি আছে আৰু সকলোৰ আই মাতৃসকলে অতি সোনকালে পাব দে তো যাৰ যাৰ চব যোনে যোনে ইলিগেল কৰিব ইয়াত কিন্তু একশ্যন হ'ব কিন্তু এইটো কথা আছে দেই হ'ব নাই তই যদি লিগেলি পাওঁ দেন ৰিতেশ আছে তহঁতিৰ লগত দেই সদায় সহায় কৰিবি এই ল'ৰাটোক মোৰ খুব মৰমৰ ল'ৰা নমস্কাৰ নমস্কাৰ এটা হাত চাপৰি মা ডাঙৰকে হ'ব থেংক ইউ মামা আমাৰ খুব জ্বলন্ত সমস্যা কিছুমান আছে মই প্ৰশ্ন কৰাৰ আগতেই মই কৈ দিওঁ সাংবাদিকৰ দৰে প্ৰশ্ন নকৰিবি দেই বাবা হয় নাই মই য'তে যাওঁ ত'তেই খালি সাংবাদিকৰ দৰে জেক জেককে এংকৰবিলাকে প্ৰশ্ন কৰে এই ধৰণে প্ৰশ্ন নকৰিবি বাবা খুব ধুনীয়াকৈ কৰ যি কওঁ মই চব কৰাই দিম মামা মামা একেবাৰে আপুনি সুন্দৰ কথা কৈছে মামা তথাপিতো কিছুমান কথা ক'বলগীয়া হয় আমাৰ সন্মুখেদি আপুনি আহিছে এই যিটো ৰাস্তা দেখিছে এই ৰাস্তাটো দেখি আপোনাৰ অলপ বেয়া লগা নাই তো তোক চিধা চিধি কৈ দে যে মোক ৰাস্তাটো কৰাই দিওঁ হয় নাই এইবিলাক আকৌ ভাল লগা বেয়া লগা এইবোৰ কিবা কথা আছে নেকি তো ৰাস্তাটো লাগেতো তোক লাগে লাগে তো ৰাস্তাটো লাগিব নে নালাগে ঠিক আছে মই নেক্সট অহাৰ আগে আগে মই দেনগাঁও অঞ্চলত যেতিয়া আহিম তাৰ আগত মই ইয়াতে পাকা ৰাস্তাৰে আহিম হ'ব তো মই ইয়াতে কিমান লাগিব এষ্টিমেট কিমান লাগিব 10 লাখ 15 লাখ তো চা তো ইয়াতে ভাল লোকেল কণ্ট্ৰেক্টাৰ এটাৰ নাম মোক হোৱাটছআপ কৰি দিবি মই ইয়াত 10 লাখ টকা চেংচন কৰাই দিম ৰাস্তা কৰাই দিম যা হ'ব তহঁতি ভাই এটাতো ডাঙৰকে হাত চাপৰি মাৰ তুলিয়ে শুনিব লাগিব মিণ্টু বৰাক মাতি দিয়ক ঠিক আছে মিণ্টু বৰাক মাতি দিয়ক লোকেল কণ্ট্ৰেক্টৰ তো মিণ্টু ইয়াতে ক'ত আছে আমাৰ লোকেল কণ্ট্ৰেক্টৰ বাবা অলপ ষ্টেজত তো মিণ্টু ক'ত বহুত কণ্ট্ৰেক্ট দিলোঁ ইয়াক মাতিব লাগে মিণ্টু বৰা মামাই বিচাৰিছে বুজিবা তুমি কলে মইনা বুজি পাবা মোৰ হলে মইনা মৰহনো আচলতে যৌৱনো আচলতে আজি দেখোন নাচনি নতুন নতুন লাগিছে নাচনৰ সাজতে মইনা জান লাহি কঁকাল ভাঙিছে এৰনা চোলা পিন্ধিলে গাড়ী গামেৰ আলে চাই থাকো লাগিছে চাই থাকো লাগিছে আজি
দাদা আমাৰ ইয়াত জখলা নাই বাৰু আপুনি বগাব নোৱাৰে তথাপি জখলা নহ'লেও আমি মৰমৰ জখলাৰে আপোনাক আদৰি আনিছোঁ আমি তো থেংক ইউ সকলো লাভ ইউ चाहत के इश्क पे मिटा दूं लुटा दूं मैं ये हंसी यारी रहम वाली यारी थैंक यू नीला कोई सुकून जो मिसाई खुद ही साथे बात पूजी पाई न पाई नीला कोई सुकून जो मिसाई न पाई खुद ही साथे बात पूजी पाई न पाई लिंगु गुरुम कोने कार तमन में रही बादुर चतरी दूर दूर कोई वो देखो मानी कोई को बाहरी पतीली न पानी है तो बोले लोग मोला खोसा कोई न पानी है तो बोले लोग ताऊं तू के कोई बस को घर को चोरी यो मेरो दिल में बसे है चोरी चोरी ओ मेरो दिल में बसे बस को घर को चोरी ओ मेरो दिल में बसे है चोरी चोरी ओ मेरो दिल में बसे Por motor de
কিয়লিহিৰি পতিয়া বতাহতে কৈ হাৰে দূৰৰে চাপৰত দূৰে নাহি বকাল দুচতিনি চাকৈ ভাগে তোৰ দৰে ৰাচনি দেখি শ্ৰীকৃষ্ণই বাহিৰ যাইছিলে চাগে তোৰ মৰিগাঁও